মানুহজনে কি কাৰণত এনেকৈ বাগৰ দি আছে মইতো কি কৰিম এতিয়া টেনশ্যন লাগে এতিয়া কি কাৰণত এনেকৈ হৈ আছে নুঠে এতিয়া হাই ফ্ৰেণ্ডছ মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ৰাতিপুৱা কিমান বৰষুণ দিছিল এবাৰ ৰাতিপুৱা উঠি পেলাই আৰু টোপনি গ'লোঁ ইমান বৰষুণৰ কাম কৰিব নোৱাৰোঁ তাৰপিছত আৰু টোপনিৰ পৰা সাৰিয়ে পোৱা নাছিলোঁ একেবাৰে 8টা বজাতে সাৰি পাইছোঁ ইমান বৰষুণ বাহিৰত ওলাব নোৱাৰোঁ কেনেকৈ কাম কৰোঁ সেনেকৈ আৰু জিকি বাচন চাচন ধুলোঁ হাই ফ্ৰেণ্ডছ এতিয়া মোৰ ৰাতিপুৱা সকলো কাম শেষ বৰ্তমানৰ কাৰণে দেখাই পাইছে ইমান বৰষুণ দিলেও টেনশ্যন নিদিলেও টেনশ্যন ইমান ৰ'দত গৰমো লাগে এতিয়া আকৌ বৰষুণ দিয়াৰ কাৰণে ঠাণ্ডা লাগিছে দেখাই পাইছেনে চাওক কেনেকৈ উৰা কাপোৰ উৰি আছে চাওক এইকেইদিন বোলে ফেন লাগে 2টা ফেন দিলেও নহয়ে আজি আকৌ উৰা কাপোৰ লগা হৈ গৈছে তো এতিয়া বৰষুণত জিকি বাচন চাচন ধুলোঁ চব এইবিলাক কাম শেষ কৰিলোঁ এইফালে অম্বুবাচী মেলা লাগি যাব সেইকাৰণে চোৱা লগাৰ আগতে সকলো কাপোৰ চাপোৰ ধুই ৰেডি কৰি পেলালোঁ আৰু গুচাই ল'লোঁ নহ'লে মই এই দৃশ্যবিলাক চাম আৰু পানী খাম মই মানে ৰাতিপুৱা সদায় এনেকুৱা গৰম পানী কুহুমীয়া গৰম পানী খাওঁ আৰু যিমানখিনি পাৰোঁ এনেও গৰম পানী খোৱা স্বাস্থ্যৰ কাৰণে ভাল সেইকাৰণে ইমান বেমাৰ আজাৰ লাগা দিছে ইমান দিন পানীয়ে খোৱা নাছিলোঁ সেইদিনা খাই অলপ আৰাম পাইছোঁ এনেও পানী এই গৰমত বৰ দৰকাৰ এনেকুৱা দৃশ্যবিলাক চাই থাকিলে ভাল লাগে আৰু টাইম পাছ কৰিব পাৰি এতিয়া ইমান দেৰি হৈছে ছোৱালী বাপেকে উঠাই নাই মই এতিয়া ছোৱালীটোৰ কাৰণে অলপমান খিচাৰি বহাই দিওঁ কুকাৰটো আৰু সিফালে চাওঁ বাৰীত হাঁহ এতিয়া কেনেকৈ পানী পাই পূৰা ভৰ্তি ইমান দিন পানী নাছিল এনেই ঘূৰি আছিল দমকলৰ পাৰে চাওক আমাৰ ইফালে বৰষুণৰ পানীতে বানপানী হৈ যায় দেখিছেনে বানপানী অহা দৰকাৰে নাই এইফালে চাওক হাঁহকেইটা ইমান ভাল লাগছে হাঁহকেইটা আজি পানী পায় আগতে অম্বুবাচীৰ টাইমতে বৰষুণ দিছিল আজি এইবাৰ দেখোন অম্বুবাচীৰ লগাৰ আগতে মানে বৰষুণ দি দিলে মানে বৰষুণৰ কাৰণে ইমান ভেকুলীৰ বিয়া কিমান বিয়া পাতলা তাকে বৰষুণ সেইকাৰণে দিয়ে আছে হাঁহকেইটা সেইফালে ৰাস্তাত যাই আছে হাঁহকেইজনী কি ধুনীয়াকৈ গা ধুই আছে চাচোন সাঁতুৰি আছে হাঁহকেইজনী সাঁতুৰি পাৰা দেখা পাই মোৰ সৰুকালৰ কথা মনত পৰি গৈছে আৰু আমাৰ সিফালে বানপানী হয় নহয় মই বাৰিষা আহিলে আমি চব ছোৱালী ল'ৰা চব মিলাই এনেকৈ গা ধুইছিলোঁ আগতে সাঁতুৰি খেলি আছিলোঁ পানীত কোনে আগতে সিটো পাৰ পাব পাৰে সাঁতুৰি চাউল আৰু দালি ধুই দিলোঁ একেলগে এতিয়া আলু আৰু ৰঙালাও অলপ কাটি দিম পানীখিনি আগতে দি লওঁ ঘৰত নাৰিকল আছিল এটা কাটিলোঁ মই ভাবিলোঁ এতিয়া কি খাওঁ চাহ লগত চিৰা আনিছিলোঁ খালি চিৰা দি বনাম আৰু তেনে ৰুকিম আৰু তো মোৰ নাৰিকল চিৰা দি সানা হৈ গ'ল
এতিয়া চাহখিনি বাকী খাম আৰু। হাই ফ্ৰেণ্ডছ, খিচাৰি বনাইছিলোঁ, বৰষুণৰ বতৰ কাৰণে খাব মন গ'ল, খালোঁ। মানে যিটো খাব মন যায় সেইটো বনাই খাব লাগে, আমি নাই আৰু ঠাণ্ডা বতৰত খিচাৰি খাই ভালেই লাগে। শুকান জ্বালা ফোড়নত দিছিলোঁ। গমেই পাইছে ইমান ডাঙৰ বৰষুণ। দেখিছে না, ৰাতি টোপনি যাব পৰা নাই, চকু টকু সোমাই গৈছে একেবাৰে, মাথা চাথা বিষ, টোপনি যাব নাই। কালি ৰাতি বোলে আমাৰ এখেতে টোপনি যাওঁতে মানে কেইটামান বাজে, 2:30মান বাজে, এনেকৈ এটা সপোন দেখা হৈছে, বেয়া সপোন দেখা পাই ভয় খাই গৈছে আৰু। তাৰপিছত মোক মাতি আছে, তাৰপিছত শুনি পেলাই মোৰো ভয় লাগি আছে, বুকুখন কঁপি গৈছে। ইমান বেয়া সপোন আৰু ক'বও নোৱাৰোঁ তেনে, বহুত বেয়া সপোন আৰু। তাৰপিছত সেই সপোনটো দেখা পোৱাৰ পিছৰ পৰা আৰু টোপনিয়ে অহা নাই, গোটেই ৰাতিটো টোপনি অহা নাই। টোপনি যাব কৰি চকুটো এনেকৈ মুজোঁ, কিন্তু টোপনি নাহে। তাৰপিছত এনেকৈ মই ৰাতিপুৱা উঠি গ'লোঁ আৰু। তাৰপিছত আৰু মাতি আছোঁ, কি হ'ল টোপনিৰ পৰা ইমান দেৰি হৈছে, তই এই ৰাতি টোপনি যোৱা নাই, মই অলপ দেৰিকৈ উঠোঁ আৰু। সপোনো ইমান বেয়া সপোন আৰু কি ক'ম, সেইকাৰণে মনটো ভাল লগা নাই আৰু। তো আজি ভিডিঅ'তে এইখিনিতে ৰাখি দিওঁ আৰু। আহি আছোঁ আৰু এটা নতুন ব্লগ লৈ। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল লাগে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আজিৰ কাৰণে ৰাখোঁ আৰু।